হেল্ল' এভৰিৱান মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ 3লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ডিছকাছ কৰিছোঁ আগৰ ক্লাছবোৰৰ ৰিভিজন হিচাপে যদি ক'বলৈ যাওঁ যে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ ভিতৰত আমি যিটো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী সেইটো পাৰ্ট আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ। আৰু যিখিনি আমি অলৰেডি ডিছকাছ কৰিছোঁ যে আমাৰ ইণ্ডিয়াত ইউৰোপীয়ান পাৱাৰ্ছবোৰ আন কি আছিল ব্ৰিটিছক বাহিৰেও। আৰু সেই ইউৰোপীয়ান পাৱাৰ্ছবোৰৰ কি কি ইম্পৰ্টেণ্ট যুদ্ধ আমি পঢ়িব লাগে সেইখিনি কথা আমি অলৰেডি ডিছকাছ কৰিছোঁ আৰু ইউৰোপীয়ান পাৱাৰ্ছবোৰৰ ডিক্লাইনখিনিও ডিছকাছ কৰিছোঁ। মানে মোটামুটি যিমানখিনি আমাৰ এক্সাম পইণ্ট অফ ফালৰ পৰা ইম্পৰ্টেণ্ট হয় উই হেভ ডিছকাছড অলৰেডি। অ'কে, আৰু যোৱা ক্লাছটোত আমি কি ডিছকাছ কৰিছিলোঁ এটা কথা আমি চাইছিলোঁ যে 17th চেঞ্চুৰী শেষৰ ফালে দুটা মাত্ৰ পাৱাৰ বেছিকৈ ৰৈ গৈছিলে, যিটো হৈছে ফ্ৰেঞ্চ আৰু ব্ৰিটিছ। আৰু এই ফ্ৰেঞ্চ আৰু ব্ৰিটিছৰ মাজত যিখিনি যুদ্ধ হৈছিলে সেইখিনি যুদ্ধ আমি চাইছিলোঁ। প্ৰথম আছিলে ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰ। আছিলে, তাৰ সময়সীমা কিমান আছিলে? গোটেইকেইখন ফ্ৰেঞ্চ আৰু ব্ৰিটিছৰ মাজত ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰৰ সময় হৈছিলে 1746 পৰা 48লৈকে। ছেকেণ্ডখন আছিলে ছেকেণ্ড কাৰ্নেটিক ৱাৰ। আৰু ছেকেণ্ড কাৰ্নেটিক ৱাৰখনৰ সময়সীমা প্ৰায় এবছৰ পিছত ষ্টাৰ্ট হৈছিলে 49 পৰা 54। ফাৰ্ষ্ট কাৰ্নেটিক ৱাৰখন মোটামুটি আমি গম পাইছিলোঁ যে নবাবে যেতিয়া ঘাটি গৈছিলে বেটেল অফ আদিয়াৰ আছিলে তাত আৰু এক্সলা চেপেলি চাইন হৈছিলে। ছেকেণ্ড কাৰ্নেটিক ৱাৰখনৰ মহত্ব আছিলে যেতিয়া ক্লাইভ আহি গ'ল সিহঁতৰ ব্ৰিটিছৰ তেতিয়া ষ্ট্ৰং হৈ গৈছিলে আৰু তেতিয়া তৃতীয় পণ্ডিচেৰী চাইন হৈছিলে ডুপ্লেক্সক মাতি পঠিয়াইছিলে। তাৰ নেক্সট আছিলে আমাৰ থাৰ্ড কাৰ্নেটিক ৱাৰ। আৰু থাৰ্ড কাৰ্নেটিক ৱাৰখন আমাৰ কেতিয়া হৈছিলে 1756 পৰা, অৰ্থাৎ দুবছৰ পিছত আকৌ। আৰু 56 পৰা 7 ইয়াৰ ৱাৰ আছিলে কাৰণে 7 বছৰ যোগ দি 63লৈকে আমাৰ এই ৱাৰখন চলিছিলে। হয়নে? এইখিনি আমাৰ যোৱা যিটো ক্লাছত আমি অলৰেডি ডিছকাছ কৰিছোঁ আৰু যি ডিছকাছৰ পিছত যেতিয়া ফ্ৰেঞ্চ একেবাৰে লাষ্টত শেষ হৈ যায় আৰু সেইখিনি অলৰেডি আমি ডিছকাছ হৈ গৈছে। গতিকে আমাৰ বৰ্তমান যিখিনি আমি ইউৰোপীয়ান পাৱাৰ্ছ পঢ়িব লগা আছিলে, অৰ্থাৎ ইউৰোপীয়ান পাৱাৰ্ছখিনি কেনেকৈ শেষ হ'ল সেই শেষলৈকে আমি অলৰেডি মানে ডিছকাছ কৰি লৈছোঁ। এতিয়া ব্ৰিটিছৰ নেক্সট কম্পিটিশ্যন হৈছে আমাৰ ইণ্ডিয়ান ৰুলাৰ্ছখিনি, যিখিনি আমাৰ দেশত অলৰেডি আছে আমাৰ, যিখিনি বিশেষকে মোগল, হয়নে? আৰু এতিয়া আমি এটা এটাকৈ সেই ইণ্ডিয়ান ঠাইকেইখনৰ কথা ডিছকাছ কৰিম যে কেনেকৈ সেই ঠাইবোৰত থকা ৰজাবোৰক, ইণ্ডিয়ান ৰুলাৰ্ছবোৰক তেওঁলোকে কি কৰিছিলে ছাবঅৰ্ডিনেট কৰিছিলে। ঠিক আছে, আৰু তেওঁলোক ওপৰত গুচি গৈছিলে। ছাবঅৰ্ডিনেশ্যন অফ ইণ্ডিয়ান ষ্টেটছ, সেইখিনি আমি ডিছকাছ কৰিম। এখন এখন ষ্টেট কেইখনৰ ভিতৰতো কি হয়, যিমানখিনি ৰজা আছে সেইখিনিও তাৰ ভিতৰত অলৰেডি আহি যাব। চ' প্ৰথম যেতিয়া ছাবঅৰ্ডিনেশ্যন অফ ষ্টেট আমি ডিছকাছ কৰিম, প্ৰথম আমি বেংগলখন চাম। বেংগলখননো কেনেকৈ তেওঁলোকে নিজৰ কণ্ট্ৰলত আনিলে, অৰ্থাৎ ব্ৰিটিছসকলে। যেতিয়া ব্ৰিটিছসকলে সকলোখিনি কণ্ট্ৰলত আনিব, তাৰ নেক্সট মানুহখিনি যেতিয়া বুজি পোৱা হ'ব, তাৰপিছত ব্ৰিটিছৰ এগেইনষ্টত ষ্ট্ৰাগল কৰিব, তেতিয়া আমি ইণ্ডিয়ান ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্সখিনিও চাম, হয়নে? ত' এনেকৈ গৈ থাকিম। প্ৰথমে এতিয়া ইউৰোপীয়ান পাৱাৰ্ছখিনিক ব্ৰিটিছে খতম কৰিলে, এতিয়া খতম কৰিব ইণ্ডিয়ান ৰুলাৰ্ছখিনিক। আৰু ইণ্ডিয়ান ৰুলাৰ্ছখিনিৰ ভিতৰত আমি প্ৰথম বেংগলৰ পৰা আৰম্ভ কৰিছোঁ, অৰ্থাৎ বেংগলখনক কেনেকৈ তেওঁলোকে দমন কৰিব। চ' বেংগল আমি যে গম পাওঁ যে ইণ্ডিয়াত কি হৈছে, বিশেষকে কোনে কৰি আছিলে, ৰাজত্ব কৰি আছিলে বা ডমিনেট কৰি আছিলে মোগলসকলে। বাট যেতিয়ালৈকে এইখিনি সময় আহি পাইছে য'ত ব্ৰিটিছে মানে ছাবঅৰ্ডিনেট কৰিব, সেইখিনি সময়ত মোগলৰ মানে যিটো পাৱাৰ আছিলে সেইটোও কমি গৈছিলে। আৰু ষ্টেটবোৰে যিবোৰ ৰজা আছিলে তেওঁলোকে নিজে ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰিছিলে ইম্পেৰিয়েল কণ্ট্ৰলৰ পৰা, অৰ্থাৎ মোগল ইম্পেৰিয়েলৰ যিটো কণ্ট্ৰল আছে তাৰ পৰা ইণ্ডিপেণ্ডেণ্ট হোৱাটো তেওঁলোকে প্ৰায় হৈছিলে, যিবোৰ ষ্টেট আছিলে ইম্পেৰিয়েল কণ্ট্ৰলৰ পৰা ইণ্ডিপেণ্ডেণ্ট হৈছিলে মোগল ইম্পেৰিয়েল কণ্ট্ৰলৰ পৰা। চ' বেংগলৰ যিজন ৰজা, প্ৰথম ৰজাখনৰ যদি কওঁ মুৰ্ছিদ কুলি খান। মুৰ্ছিদ কুলি খানৰ ৰাজত্বকাল আছিল 1717 পৰা 1727, অৰ্থাৎ আমি 10 বছৰ। ঠিক আছে, প্ৰায় 1717ত এই ইম্পেৰিয়েল কণ্ট্ৰলৰ পৰা বেংগলখন প্ৰায় ইণ্ডিপেণ্ডেণ্ট হৈছিলে। 1717লৈকে এই ইম্পেৰিয়েল কণ্ট্ৰল আৰু নাছিলে বেংগলত। তথাপি কি হয়, মোগল এম্পায়াৰজনক এটা ৰেচপেক্ট দিছিলে বা এটা মানিছিলে, তথাপি ইমান বেছি তেওঁলোকৰ পাৱাৰ নাছিলে ইয়াত কণ্ট্ৰল কৰিব পৰা বেংগলখনত। ইয়াত মেইন পাৱাৰ তাৰ ৰজাজনৰ ওপৰতে আহি গৈছিলে, য'ত ৰজা আছিলে মুৰ্ছিদ কুলি খান।
আৰু যেতিয়া মুৰ্ছিদ কুলি খান তাৰ গভৰ্ণৰ আছিলে বা ৰজা আছিলে যি বুলি কওঁ, সহজ ভাষাত বুলি কয় ৰজা বুলি কৈছো মই। মুৰ্ছিদ কুলি খান যেতিয়া আছিলে তেতিয়া এই মোগল এম্পায়াৰজন আছিলে তোমাৰ মোগল এম্পায়াৰজনৰ নাম আছিলে ফাৰুক চিয়াৰ। যিখিনি সময়ত মুৰ্ছিদ কুলি খান বেংগলৰ গভৰ্ণৰ আছিলে সেইখিনি সময়ত মোগল এম্পায়াৰ আছিলে ফাৰুক চিয়াৰ। চ' মুৰ্ছিদ কুলি খান এটা যিটো ইম্পৰ্টেণ্ট আমি চাব লাগে যে মুৰ্ছিদ কুলি খানে কি কৰিলে যেতিয়া কেপিটেল বেংগলৰ কেপিটেল ডেকা বা সেই বৰ্তমান যিটো ঢাকা হয় ঢাকাৰ পৰা ট্ৰান্সফাৰ কৰিছিলে মুৰ্ছিদাবাদলৈকে। মুৰ্ছিদাবাদ এইখিনি ইম্পৰ্টেণ্ট। আমাক যদি সোধে যে বেংগলৰ কেপিটেল ডেকা বা ঢাকাৰ পৰা মুৰ্ছিদাবাদলৈকে কোনে ট্ৰান্সফাৰ কৰিছিলে সেইটো হ'ব মুৰ্ছিদ কুলি খান। যিহেতু নাম মুৰ্ছিদ তাৰ সেই নামেৰে মুৰ্ছিদাবাদ ঠাইখনৰ নামো দিছিলে। এই ফাৰুক চিয়াৰ যিজন মোগল এম্পায়াৰ আছিলে তেওঁতো এইফালে গমেই নাপায় যে তেওঁৰ ইম্পেৰিয়েল কণ্ট্ৰলৰ পৰা অলৰেডি ইহঁত ইণ্ডিপেণ্ডেণ্ট হৈয়ে গৈছে, বাট দেখাতহে তেওঁক সেই ৰেচপেক্টটো দি আছে। আৰু এওঁ মূৰ্খামি কৰিলে ফাৰুক চিয়াৰে কি কৰিলে এগেইন উৰিষ্যাৰ উৰিষ্যা ঠাইখনৰ গভৰ্ণমেণ্টশ্বিপো কি কৰি দিলে এই মুৰ্ছিদ কুলি খানক দি দিলে। উৰিষ্যাৰ গভৰ্ণমেণ্টশ্বিপো দি দিলে ফাৰুক চিয়াৰে মুৰ্ছিদ কুলি খানক। অৰ্থাৎ মুৰ্ছিদ কুলি খান অকল বেংগলৰে ৰজা নহয়, এতিয়া উৰিষ্যাৰো কি হ'ল তেওঁ ৰজা বা গভৰ্ণৰ হ'ল। ঠিক আছে। আৰু ফাৰুক চিয়াৰে আৰু এটা কাম কৰিলে। ফাৰুক চিয়াৰে কি কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীক ডিউটি ফ্ৰী ট্ৰেড কৰাৰ কাৰণে এখন ফৰমান দিলে। ফৰমান মানে আমি আগতেও কৈছো আগৰ ক্লাছত যে ফৰমান মানে হৈছে আগৰ ক্লাছত কোৱা নাই। ফৰমান মানে হৈছে পাৰ্মিশ্যন লেটাৰ বুলি ক'ব পাৰি। পাৰ্মিশ্যন লেটাৰ দিলে। ফৰমান মানে কৈছিলো আচ্ছা যেতিয়া জাহাংগীৰে ফৰমান দিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক, ব্ৰিটিছে যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিল ফেক্টৰী বহাবৰ কাৰণে আৰু সেইমতে যে চুৰাটত তেওঁলোকে ফেক্টৰী বহাইছিলে, সেই যে ফৰমানখনৰ কথা কৈছিলো যিটো জাহাংগীৰে দিছিলে সেই ফৰমানখনৰ কথাই ইয়াতে কোৱা হৈছে। আৰু সেই ফৰমানখনে ডিউটি ফ্ৰী ট্ৰেড কৰাৰ কাৰণে দি দিলে কোনে ফাৰুক চিয়াৰে। এইটো বহুত ইম্পৰ্টেণ্ট হ'ব যে প্ৰথম ইষ্ট ইণ্ডিয়া কোম্পানীক ডিউটি ফ্ৰী ট্ৰেড কৰাৰ কাৰণে পাৰ্মিশ্যন কোনে দিছিলে সেইটো হ'ব মোগল এম্পেৰিয়ৰ ফাৰুক চিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ডিউটি ফ্ৰী ট্ৰেড কৰাৰ কাৰণে কি দিছিলে ফৰমান দিছিলে। চ' মোটামুটি আমি কি গম পালো যে মোগলৰ গভৰ্ণৰ বা ৰজা সেইখিনি সময়ত আছিলে মুৰ্ছিদ কুলি খান। আৰু এই মুৰ্ছিদ কুলি খানৰ ৰাজত্ব আছিলে 1717 পৰা 1727লৈকে। আৰু তেওঁ কৰিছিলে যে ঢাকাৰ পৰা কেপিটেলটো মুৰ্ছিদাবাদলৈকে লৈ গৈছিলে। সেইখিনি সময়তে মোগল এম্পায়াৰ আছিলে ফাৰুক চিয়াৰ। আৰু ফাৰুক চিয়াৰৰ দুটা কাম, এটা হৈছে উৰিষ্যাৰ গভৰ্ণমেণ্টশ্বিপটো দি দিলে মুৰ্ছিদ কুলি খানক। এতিয়া মুৰ্ছিদ কুলি খানে বেংগলৰে অকল নহয় উৰিষ্যাৰ গভৰ্ণৰ হৈ গ'ল। আৰু ফাৰুক চিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীকো ডিউটি ফ্ৰী ট্ৰেড কৰাৰ কাৰণে এখন ফৰমান বা পাৰ্মিশ্যন অলৰেডি দি দিলে। এইখন হৈ গ'ল মুৰ্ছিদ কুলি খানৰ ওপৰত। চ' মুৰ্ছিদ কুলি খান হ'ল। এতিয়া মুৰ্ছিদ কুলি খান যেতিয়া ৰজা সেই গ'ল, নেক্সট ৰজা হ'ব মুৰ্ছিদ কুলি খানৰ পিছত চুজাউদ্দিন। 1727 পৰা 1739লৈকে ৰজা আছিলে। ঠিক আছে। চুজাউদ্দিনৰ সময়ত যেতিয়া চুজাউদ্দিন গভৰ্ণৰ আছিলে সেইখিনি সময়ত মোগল এম্পায়াৰ আছিলে মোহাম্মদ শ্বাহ ৰংগিলা। নেক্সট মোগল এম্পায়াৰ আছিলে চুজাউদ্দিনৰ দিনত। আৰু মোহাম্মদ শ্বাহ ৰংগিলা কি কৰিছিলে বিহাৰৰ গভৰ্ণৰশ্বিপো দি দিছিলে তাক চুজাউদ্দিন। তো এতিয়া চুজাউদ্দিন ক'ৰ গভৰ্ণৰ হ'ল বিহাৰৰ হ'ল, এইমাত্ৰ দিলে উৰিষ্যাৰ হ'ল আৰু বেংগলটো আগৰ পৰা আছিলে। চ' এই তিনিওটাৰ গভৰ্ণৰ কি হ'ল এটাই মাত্ৰ হ'ল, সেইটো হৈছে চুজাউদ্দিন। মনত থাকিব মোহাম্মদ শ্বাহ ৰংগিলা মোগল এম্পায়াৰ আছিলে চুজাউদ্দিনৰ সময়ত। চুজাউদ্দিনৰ ৰাজত্বকাল 1727 পৰা 39লৈকে আছিলে। আৰু য'ত বিহাৰৰ গভৰ্ণৰশ্বিপ দি দিছিলে মোহাম্মদ শ্বাহ ৰংগিলাই মোগল এম্পায়াৰ কোনে দিছিলে মোহাম্মদ শ্বাহ ৰংগিলা কি দিছিলে বিহাৰ। ইন দ্য ইয়াৰ ইফ আই এম নট ৰং দেন 1733 চাগে তেওঁক বিহাৰৰ গভৰ্ণৰশ্বিপ দিছিলে। চুজাউদ্দিন মনত থাকিব মুৰ্ছিদ কুলি খান 27লৈকে আছিলে 10 বছৰ। এওঁ 12 বছৰ আছিলে 37 নহয় 39।
তাৰ নেক্সট আৰু কিছুমান ৰজা আহে, সেইখিনি নপঢ়ো, আমি যিখিনি মেইন পঢ়ো। 39ৰ পৰা 40 লৈকে আছিলে, মই কৈ দিওঁ, সৰফৰাজ খান বুলি আছিলে। যাক এবছৰৰ ভিতৰতে তেওঁৰ ডেপুটি গভৰ্ণৰজনে, বিহাৰৰ যিজন ডেপুটি গভৰ্ণৰ আছিলে আলিবৰ্দী খান বুলি, তেওঁ মাৰি পেলায়। নেক্সট হৈ যায় আলিবৰ্দী খান 40ৰ পৰা 56, যিখিনি এক্সাম পইণ্টৰ ফালৰ পৰা ইম্পৰ্টেণ্ট নহয় সেইখিনি মই লিখা নাই। 40ৰ পৰা 56লৈকে আলিবৰ্দী খান আছিলে। আৰু আলিবৰ্দী খানৰ পিছত যিজন হয়, আলিবৰ্দী খানৰে সেই হয়, গ্ৰেণ্ডছন হয়, সেইটো হৈছে চিৰাজ উদ্দৌলা, যিটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। চিৰাজ উদ্দৌলা। চিৰাজ উদ্দৌলাৰ সময়সীমা আছে 56ৰ পৰা 57। নেক্সট আমাৰ ইম্পৰ্টেণ্ট ৰুলাৰ হ'ল চিৰাজ উদ্দৌলা। ঠিক আছে, হেণ্ড ৰাইটিং বেয়া হ'ব পাৰে, মই নিজে লিখি লিখি যিহেতু কৈ আছো। চিৰাজ উদ্দৌলা কি হ'ল? চিৰাজ উদ্দৌলা কোন আছিলে? গ্ৰেণ্ডছন অফ আলিবৰ্দী খান। আলিবৰ্দী খান কিয়? আলিবৰ্দী খান ইয়াৰ আগৰ ৰুলাৰজন আছিলে, তাৰমানে 1740ৰ পৰা 56লৈকে তেওঁ আলিবৰ্দী খান আছিলে। নেক্সট ৰুলাৰ হয় চিৰাজ উদ্দৌলা। আৰু এই আলিবৰ্দী খানে কি কৰিছিলে? আলিবৰ্দী খানে মোগলক মানে একেবাৰে লাষ্ট ট্ৰিবিউটটো দিয়াও বাদ দিছিলে। যেনেকৈ আমি পালো আমাৰ কি কলো মই, মুৰ্ছিদ কুলি খানে যেনেকৈ অলপ হ'লেও তেওঁক এটা ৰেচপেক্ট দিছিলে, মই কৈছো মোগল এম্পায়াৰৰ, যদিও ইণ্ডিপেণ্ডেণ্ট কমপ্লিট হৈ গৈছিলে, তথাপি আউট অফ ৰেচপেক্ট এটা ৰাখিছিলে। বাট চিৰাজ উদ্দৌলাই আলিবৰ্দী খানে সেইখিনিও মানে দিয়া নাছিলে, লাষ্ট ট্ৰিবিউটো মোগলক দিয়া বাদ দিছিলে, অলপ ষ্ট্ৰিক্ট আছিলে বেছি। প্লাছ আৰু এটা কাম কৰিছিলে যে তেওঁ ফৰ্টিফাইডটো বন্ধ কৰি দিছিলে, অৰ্থাৎ কাৰো কাৰণে ফৰ্টিফাইড কৰিব নোৱাৰে। ফৰ্টিফাইড মানে এটা ফেক্টৰী বহোৱা, নামত ফেক্টৰী বহাই, বাট কি কৰে তাত আৰ্মি প্ৰেক্টিচ কৰিছিলে, মানুহখিনিয়ে আৰ্মি প্ৰেক্টিচ কৰিছিলে, যাৰ কাৰণে তেওঁ ফৰ্টিফিকেশ্যন যিটো কয়, এই ফৰ্টিফাইডটো তেওঁ বন্ধ কৰি দিছিলে আলিবৰ্দী খানে, যে কোনেও ফৰ্টিফাইড কৰিব নোৱাৰে তেওঁৰ ঠাইত। ঠিক আছে, চ' চিৰাজ উদ্দৌলা কি হয়, তেওঁৰ যিহেতু গ্ৰেণ্ডছন হয়, তেওঁৰ এইখিনি কথা তেওঁ মানিছিলে। কিন্তু ব্ৰিটিছে কি কৰিলে, তাৰ এগেইনষ্টত গৈ ফৰ্টিফিকেশ্যন তেওঁ কৰি আছিলে, তাৰমানে প্লাছ আন বহু কাম কৰিছিলে, যেনেকৈ যিখন ফৰমান দিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক ডিউটি ফ্ৰী ট্ৰেড কৰাৰ কাৰণে, সেইখিনিৰো মানে গলত ইস্তেমাল কৰি আছিলে ব্ৰিটিছে। বাকী আৰু বহুত ক্ষেত্ৰত মুঠতে চিৰাজ উদ্দৌলাৰ মানে এটা ব্ৰিটিছৰ প্ৰতি মানে এটা ভাল ভাৱ নাছিলে। অ'কে, চিৰাজ উদ্দৌলা আৰু ব্ৰিটিছৰ মাজত মানে এটা কনফ্লিক্ট আছিলে, চিৰাজ আৰু ব্ৰিটিছৰ মাজত কনফ্লিক্ট আছিলে অলৰেডি। চ' চিৰাজ উদ্দৌলা ইমান ব্ৰিটিছক ভাল নাপাইছিলে। আউট অফ মানে খঙত, বহুত খং উঠিলে চিৰাজ উদ্দৌলা বিভিন্ন কাৰণত। চিৰাজ উদ্দৌলা কিবা দক্ষিণ এজনকো ব্ৰিটিছে মানে সহায় কৰিছিলে, চিৰাজ উদ্দৌলাৰ যিটো মেছেঞ্জাৰ আছিলে তাকো ডিছৰেচপেক্ট কৰিছিলে ব্ৰিটিছে। চ' ইমানখিনি হোৱাৰ পিছত কি কৰিলে, চিৰাজ উদ্দৌলা ইমান থাকিব নোৱাৰি, এদিন খঙত গৈ পেলাই ব্ৰিটিছৰ এটা ফেক্টৰী আছিলে, ব্ৰিটিছ ফেক্টৰী এটা আছিলে কাছিম বাজাৰত, কাছিম বাজাৰ কলকাতাত ব্ৰিটিছৰ এটা ফেক্টৰী আছিলে। তাত গৈ পেলাই কি কৰিলে, এই চিৰাজ উদ্দৌলাই এটেক কৰি দিছিলে। এটেক কৰি পেলাই সেই কাছিম বাজাৰ কলকাতাৰ ফেক্টৰীৰ পৰা 146জন মানুহক লৈ পেলাই এটা মাত্ৰ ৰুমত কি কৰি থৈলে, বন্ধ কৰি থৈ দিছিলে। 146 পিপলক লৈ পেলাই এটা ৰুমত বন্ধ কৰি থৈছিলে। যেতিয়া নেক্সট ডে চাই সেই মানুহখিনিক, তেতিয়া অকল মাত্ৰ 23জনহে জিন্দা আছিলে, আৰু 123জনে কি কৰিছিলে, ডাইড। আৰু কি হৈছিলে, 23জন অকল বাচি আছিলে, আৰু 123জনে তেতিয়া মৰি আছিলে। কাৰণ এটা ৰুমত ইমানজন মানুহ যিহেতু বন্ধ কৰি থৈছিলে, আৰু আউট অফ চাফকেশ্যন বা অক্সিজেনৰ লেভেল কমি যায়, তেতিয়া কি হ'ল, মানুহবোৰ চাৰ্ভাইভ কৰিব নোৱাৰিলে, আৰু 123জন মানুহ এটা ৰুমত বন্দী হৈ মৰি থাকিলে। আৰু এই যিটো ঘটনা হয়, ইমানজন মানুহ যে এটা ৰুমত বন্দী হৈ মৰে, সেই ঘটনাটোক আমি ব্লেক হোল এপিছড বুলি জানো। ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ, ব্লেক হোল এপিছড। এই ঘটনাটোকে ব্লেক হোল এপিছড বুলি কোৱা হয়। কেতিয়া হৈছিলে ব্লেক হোল এপিছড যদি কওঁ, 1756ত। কাৰ দ্বাৰা? চিৰাজ উদ্দৌলাই এটা ৰুমত বন্ধ কৰি থৈছিলে সকলো। কোৰ ফেক্টৰী আছিলে? কাছিম বাজাৰ কলকাতাৰ ফেক্টৰী, সেইকেইজন মানুহ আছিলে। আৰু যিহেতু এইখিনি কথা হ'ল, তেতিয়া কি ব্ৰিটিছে চাইতো নাথাকে, তো ব্ৰিটিছে আহি
কি কৰিলে এগেইন বেটেল কৰিলে কাৰ লগত চিৰাজৰ লগত আৰু এই বেটেলত চিৰাজ হাৰি গ'ল চিৰাজ লছ দেন যেতিয়া এখন বেটেলত এজন ৰজা খাটে তেতিয়া আমি গম পাইছো যে এখন ট্ৰিটি চাইন হয়নে ইয়াত যিখন ট্ৰিটি চাইন হ'ব ব্লেক হোল এপিছডৰ পিছত সেই ট্ৰিটিখনৰ নাম হয় ট্ৰিটি অফ আলীনগৰ ট্ৰিটি অফ আলীনগৰ যদি সুধে আমাক যে ট্ৰিটি অফ আলীনগৰ কাৰ কাৰ মাজত চাইন হৈছিলে সেইটো আমি ক'ব লাগিব চিৰাজউদ্দৌলা নবাব চিৰাজউদ্দৌলা আৰু ব্ৰিটিছৰ মাজত আফটাৰ ব্লেক হোল এপিছড ট্ৰিটি অফ আলীনগৰ চাইন হয় ইন জানুৱাৰী 1757 এইবোৰ ইণ্ডিভিজুৱেলি মনত ৰখাৰ দৰকাৰে নাই যেতিয়া আমি টাইমলাইনটো গম পাওঁ যে 56ৰ পৰা 57 চ' এইখিনিৰ ভিতৰতে কিবা চিৰাজউদ্দৌলাৰ যিমানবোৰ ঘটনা হ'ব সেইখিনি হ'ব চ' 56ত হৈছিল ব্লেক হোল এপিছড 57ত হ'ল তৃতীয় আলীনগৰ 57ত আৰু এটা ঘটনা হ'ব যিটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট এইখিনি সকলোৱে বুজি পালো যে আলী বেদী খানৰ গ্ৰেণ্ডছন আছিলে নাতিয়েক আছিলে চিৰাজউদ্দৌলা আৰু সেই চিৰাজউদ্দৌলা কি কৰিলে আলী বেদী খানে যিখিনি ৰুল দি গৈছিলে সেইখিনি তেওঁ মানিছিলে কিন্তু ব্ৰিটিছে কি কৰিছিলে সেই ৰুলবোৰ মানা নাছিলে বহুত কিবা কিবি কৰিছিলে যাৰ কাৰণে চিৰাজউদ্দৌলা অলৰেডি মানে ব্ৰিটিছৰ প্ৰতি এটা ভাল ভাৱ নাছিলে আৰু চিৰাজউদ্দৌলাই গৈ পেলাই এদিন এটাক কৰিলে ব্ৰিটিছৰ ফেক্টৰী এটাত য'ত ফেক্টৰীটো আছিলে ক'ত আছিলে কাছিম বাজাৰ কলকাতাত আৰু গৈ পেলাই তাৰ 146 জন মানুহক তেওঁ বন্দী কৰি এটা মাত্ৰ ৰুমত বন্ধ কৰি থৈ দিছিলে আৰু নেক্সট ডে যেতিয়া চাই তাত 23 জনহে অকল বাচি আছিলে আৰু 123 জন তাত মৰি আছিলে আৰু এই গোটেই ঘটনাটোকে আমি ব্লেক হোল এপিছড বুলি জানো এই ব্লেক হোল এপিছড হৈছিলে 1756ত বাই চিৰাজউদ্দৌলা তেতিয়া ব্ৰিটিছে চাই নাথাকি বেটেল কৰিলে যুদ্ধ কৰিলে চিৰাজৰ লগত য'ত চিৰাজে হাৰি গ'ল আৰু তাৰ কাৰণে এটা ট্ৰিটি চাইন হ'ল সেইটো হৈছে ট্ৰিটি অফ আলীনগৰ এইটো হৈছিলে জানুৱাৰী 57ত চিৰাজউদ্দৌলা ইমানো হেৰি নাছিলে আৰু ঢিলা মানুহ নাছিলে তেওঁ আকৌ যুদ্ধ লগাৰ কাৰণে ৰেডি হৈ আছিলে প্ৰায় ব্ৰিটিছৰ লগত ব্ৰিটিছেও এটা চান্স চাই আছিলে কেনেকৈনো চিৰাজউদ্দৌলাক তাৰ পৰা গুচাব পাৰে কাৰণ ট্ৰিটি দিয়ে অকল ব্ৰিটিছে ইমান শান্ত হৈ নাছিলে কাৰণ ব্ৰিটিছৰ বহুত খং অলৰেডি নহ'ব কিয় 123 জন মানুহক এনেকৈ যিহেতু মৰি থাকিল ব্ৰিটিছেও কিবা এটা বদলা ল'ব লাগিল অকল মাত্ৰ ট্ৰিটিৰে নহ'ব ট্ৰিটি অকল বুজা পৰাহে চ' নেক্সট যুদ্ধ হ'ল বেটেল অফ পলাচী জুন 23 1757 এতিয়া প্ৰায় 3 বছৰমান আগত যদি আপোনালোকে মনত কৰিব পাৰিছে আমাৰ কি হৈছিলে ছেকেণ্ড কাৰ্নেটিক ৱাৰ হৈছিলে হয়নে ছেকেণ্ড কাৰ্নেটিক ৱাৰ কিমানৰ ভিতৰত আছিলে 1754লৈকে আমাৰ ছেকেণ্ড কাৰ্নেটিক ৱাৰ আছিলে 567 3 বছৰ আগত চ' ছেকেণ্ড কাৰ্নেটিক ৱাৰত আমি গম পাওঁ যে ব্ৰিটিছৰ ফালৰ পৰা মেইন মানুহজন আছিলে ক্লাইভ এতিয়া এই ক্লাইভজন আকৌ আহি গ'লে বেংগলত আহি গ'ল এতিয়া যিহেতু তাত ছেকেণ্ড কাৰ্নেটিক ৱাৰ শেষ হ'ল চ' ক্লাইভ আহি গ'ল বেংগলত যেতিয়া বেংগলত আহিল ক্লাইভ তেতিয়া ব্ৰিটিছ কি হ'ল গ'ল বেছি শক্তিশালী হ'ল আৰু ব্ৰিটিছৰ ফালৰ পৰা ক্লাইভ এতিয়া বহুখিনি মূৰ খটুৱালে কেনেকৈ চিৰাজউদ্দৌলাক গুচাব পাৰে চ' এদিন ব্ৰিটিছৰ ফালৰ পৰা ব্ৰিটিছে গৈ চন্দ্ৰনগৰ কি কৰিলে এটেক কৰিলে চন্দ্ৰনগৰখনো পৰে নৱাবৰ এৰিয়াত অ'কে নৱাব অৰ্থাৎ চিৰাজউদ্দৌলাৰ চন্দ্ৰনগৰখন এটেক কৰিলে যেতিয়া চিৰাজউদ্দৌলা চন্দ্ৰনগৰ এটেক কৰিলে তেতিয়া কি হ'ব চিৰাজ আৰু নৱাব চিৰাজ আৰু ব্ৰিটিছৰ মাজত পুনৰ বেটেল হ'ব কিন্তু এইবাৰ যিহেতু ব্ৰিটিছৰ ফালৰ পৰা ক্লাইভ আছিলে ক্লাইভে কি কৰিছিলে চিক্ৰেট এগ্ৰিমেণ্ট কৰিছিলে চিক্ৰেটলি গৈ পেলাই অলৰেডি এগ্ৰিমেণ্ট কৰি থৈ দিছিলে কাৰ লগত এই নৱাব চিৰাজৰ কমাণ্ডাৰ আছিলে মীৰ জাফৰৰ লগত অলৰেডি মানে তেওঁ কথা বতৰা হৈ লৈছে যে তুমি আমাক হেল্প কৰা যুদ্ধখনত চিৰাজক ঘটোৱাৰ বাবে আৰু নেক্সট চিৰাজক ঘটোৱাৰ পিছত তোমাকে আমি নেক্সট ৰুলাৰ গভৰ্ণৰ বা নেক্সট নৱাব দি দিম এই গোটেইখিনি ঠাইৰ বেংগল উৰিষ্যা বিহাৰৰ চ' তেনেকৈ মীৰ জাফৰ ৰায়দুল্লভ এনেকুৱা বহুকেইজন মানুহ যিসকল চিৰাজৰ মানুহ আছিলে চিৰাজউদ্দৌলাৰ মানুহ আছিলে বাট যুদ্ধৰ সময়ত গৈ পেলাই কি হ'ল তেওঁলোকে যুদ্ধ নলগা হ'ল ব্ৰিটিছৰ লগত চিৰাজৰ লগত একেলগে গৈছিলে বাট যুদ্ধৰ সময়ত তেওঁলোকে এটেক কৰিব নগোৱা হ'ল তেতিয়াই চিৰাজে গম পাই গ'লে যে নাই ইহঁতে ধোকা দিছে আৰু সেই যুদ্ধখন কোৱা যায় যে তেওঁলোকে যুদ্ধ নলগাকেও চিৰাজে অলৰেডি সেই যুদ্ধখন হাৰিছিলে
চ' চিৰাজউদ্দৌলাৰ এই যি চিক্ৰেট এগ্ৰিমেণ্ট কৰি যুদ্ধখন জিকালে সেইজন আছিলে ৰবাৰ্ট ক্লাইভ, যোন আছিল মিলিটাৰী এক্সপাৰ্ট ফ্ৰম ব্ৰিটিছ, হয়নে? আৰু এই গোটেই ঘটনাটো আমাৰ কি কোৱা হয়, বেটেল অফ পলাচী বা পলাচী যুদ্ধ, জুন 23, 1757। আৰু ইয়াৰ মেইন ইম্পৰ্টেণ্ট যিখিনি নাম মনত ৰাখিব লগা, এটা হৈছে নবাব চিৰাজ আৰু ব্ৰিটিছৰ ভিতৰত ক্লাইভ, আৰু চিক্ৰেট এগ্ৰিমেণ্টৰ কথা, যিটো চিক্ৰেট এগ্ৰিমেণ্ট কৰিছিলে মেইনলি মীৰ জাফাৰৰ লগত, আৰু নেক্সট ৰুলাৰ হ'ব মীৰ জাফাৰ। ঠিক আছে, এইখিনি আছিলে বেটেল অফ পলাচী। চ' আজি এইখিনিলৈকে সমাপ্ত কৰোঁ। নেক্সট অলপমান যদি আমি পঢ়োঁ, তেতিয়া বেংগলখন গোটেই ব্ৰিটিছৰ আণ্ডাৰত আহিয়ে যাব। তাৰ নেক্সট আমি বেলেগ বেলেগ ঠাইখিনি চাম। আজিৰ কাৰণে এইখিনিয়ে, যাতে ইজি হয় সকলোৰে কাৰণে পঢ়া শুনা কৰাত, মোৰো ভিডিঅ'টো বনোৱাত ইজি হয়, বেছি সময় নাপাওঁ। প্লাছ আপোনালোকৰো ইজি হয়, বাকী যিবোৰ পঢ়ি আছে সেইখিনি পঢ়ি থাকক, এইখিনি এডিশ্যন হিচাপে যাতে আপোনালোকে এড কৰিব পাৰে নিজৰ প্ৰিপাৰেশ্যনত, বেছি সময়ো নলয়, প্লাছ কুইক ৰিভিজনো হৈ যাব। চ' নেক্সট ক্লাছো মই যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰিম। কিপ ৱৰ্কিং হাৰ্ড। থেংক ইউ এভৰিৱান।